হাই এভৰিৱান, আপোনালোক সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আজি পালনামলৈ যোৱাৰ কথা আছে। যদি যোৱাটো হয় আপোনালোককো দেখাই থাকিম। এতিয়া মই কিবা এটা খাই লওঁ, আপোনালোকে মোক সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। এতিয়া মই খাবলৈ লৈছোঁ ৰুটি আৰু এয়া ল'লোঁ মটৰ মাহৰ ঘুগুনি, ওপৰত কেঁচা পিঁয়াজ অকণে জলকীয়াৰে কাটি লৈছোঁ। এতিয়া তেন্তে মই খাই লওঁগৈ। গুণগুণে বাপেকে খাই আছে, এতিয়া ময়ো যাওঁ। আমি পালনামলৈ যাবলৈ ওলালোঁ। গুণগুণ হাই কৈ দিয়া আকৌ। কোনফালে যোৱা? বাই বাই দি দিয়া। গুণগুণে বাপেকে আগত দিয়ে আছে। এতিয়া আমি সেৱা কৰিবলৈ গৈ আছোঁ। বাপেকৰ পিছত ইফালে মানুহে কলা জ্বলাই আছে, বাহিৰতো জ্বলাইছে কিছুমানে। আমি ভিতৰত জ্বলাবলৈ গৈ আছোঁ। হেৰিয়াত দি দে, হেৰিয়াত দি দে, 10 টকা দি শৰাই। বাপেকে কটাৰী চাইছে, গুণগুণ ওচৰতে ৰৈ আছে। বজাই দিয়া, বজাই দিয়া, চাওঁ পেপাৰটো বজাই দিয়া। এইফালে আমি পালনামৰ পৰা আহিলোঁ, এতিয়া হোটেলত কিবা এটা খাবলৈ সোমাইছোঁ। হাই ভিৰান, অথনি পালনামৰ পৰা আহি আকৌ ভিডিঅ' কৰা নহ'লে। এতিয়া মই গধূলি ভাত বনাবলৈ লৈছোঁ। আজি মানুহজনৰ সখীয়েকৰ পৰিয়ালটোক ভাত খাবলৈ মাতিছোঁ মানে। এতিয়ানো মই কি বনাবলৈ লৈছোঁ ৰ'ব, আপোনালোককো দেখাই আছোঁ। এইফালে এয়া বৰালি মাছ জাতিলাওৰ লগত টেঙা জোল বনাম, আৰু এয়া কুন্দুলি আলুৱে কুটি থৈছোঁ, আৰু এইফালে এয়া লোকেল চিকেন নিমখ হালধি সানি থৈছোঁ। এতিয়া তেন্তে মই বনাই লওঁ, আপোনালোকক আকৌ অলপ পাছত লগ পাই আছোঁ। এতিয়া তেন্তে মই বনাই থাকোঁ, আপোনালোকক অলপ পাছত আকৌ লগ পাই আছোঁ। যদি পাৰোঁ তাহাঁতকো দেখাম বাৰু। এইফালে এয়া মই প্ৰথমতে লোকেল চিকেনখিনি বনাই লৈছোঁ। ভাত বনোৱাৰ মাজতে এতিয়া খাবলৈ লৈছোঁ একাপ গাখীৰ চাহ, এয়া ধুনীয়া না জলপিৰ লগত, আৰু এইফালে আছে এয়া নিমকি। এতিয়া তেন্তে খাই লওঁ। এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। বৰালি মাছ নুফুটিবলৈ আপোনালোকে ধোৱাৰ পিছত নেমু সানি পেলাই অলপ সময় থৈ দিবচোন, তেতিয়া কম ফুটে। ইফালে মাছৰ টেঙা জোল হৈ গ'ল, ইফালে চিকেন ৰেডি, আৰু এইফালে কুন্দুলি ভাজি, আৰু একো বনোৱা নাই, চিম্পুলকৈ এয়াই। আলহী আহিলে তাহাঁতক চাহ তাহ দিলোঁ। এতিয়া তাহাঁত বাহিৰতে বহি আছে গুণগুণৰ লগত খেলি, আৰু মোৰ ভাত পানী হৈছে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।